নমস্কাৰ বন্ধুসকল, আসাম কমেডি ক্লাব ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাংলাদেশ রিসোর্ট বলো তেনেহ'লে আপোনালোকক লৈ যাওঁ বাংলাদেশ ৰিসোৰ্টৰ পিকনিক চাবলৈ। বলো ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আহিছিলোঁ পাগলাদিয়া ৰিসোৰ্ট। তো এতিয়া আজি পাগলাদিয়া ৰিসোৰ্ট বন্ধ আছে, গতিকে এতিয়া গৈ আছোঁ আমি কৌৱা ৰিসোৰ্ট। পাগলাদিয়া বন্ধ, তো আমি এতিয়া কৌৱাত যাম। তো গাইছ বেয়া নাপাওঁ, আমি পাগলাদিয়া দেখাব আনিছিলোঁ। বলক তেনেহ'লে কৌৱা ৰিসোৰ্টে আপোনালোকক দেখুৱাওঁ আজি। আমি এতিয়া আহি পালোঁ কৌৱা ৰিসোৰ্ট। আমি ভিতৰত যাম, তাৰপিছত আপোনাৰ সকলো গোটেইখিনি দেখুৱাম। বলক তেনেহ'লে একেলগে। কৌৱা ৰিসোৰ্ট আমি গৈছিলোঁ পাগলাদিয়া ৰিসোৰ্টলৈ, কিন্তু আজি বন্ধ আছিলে, সেইকাৰণে আমি এতিয়া কৌৱা ৰিসোৰ্টলৈ আহিছোঁ। তো বলক বন্ধুসকল। তো গাইছ ফাইনেলি আহি পালোঁ কৌৱা ৰিসোৰ্ট। তো আচলতে চাবলৈ তো আপোনালোকে গমে পাইছে। তো আমি ইয়াত পিকনিক খাব দেখা আছে, দেখা দিয়া। তো বন্ধুসকল দেখিছে, এয়া মানুহ আছে চাৰিওপিনে। তো আজি আমি আমাৰ পিছফালে তো আছে গোটেইকেইটা। তো বন্ধুসকল চাই লওক, এইফালে আমাৰ আছে। তো সকলোৱে তো বলক কৌৱা ৰিসোৰ্ট। এতিয়া আমি গোটেই কামখিনি কমপ্লিট কৰিলোঁ, কৰাৰ পিছত এতিয়া আমি হাত ধুব আহিছোঁ। মামাই কৈছে হাত ধুব লাগে। মামা কৈছে হাতখনে মেইন, হাত মেইন। দোস্ত আলু ভাজি হৈ গ'ল, এইবাৰ আছে মাংস। তো আমাৰ গায়ক আমাৰ এইপিনে জনক মিউজিক ষ্টুডিঅ'। ৰান্ধনী মূৰটো দাঙি দিয়া। এয়া ৰান্ধনী ডেন্সাৰ ৰান্ধনী। এয়া ৰাজক আলু ভাজি, আলু ভাজা সোৱাদ হ'ব না? সোৱাদ হ'ব না? দেখিলে আহু বুলি
নাই তামাম দৌৰি খাইছি ইয়াতে খাই আছে মোক হলি মই এতিয়া ভাত খাই কেনে আছামৰ কাৰণে ভিডিঅ' শ্বুটিং হ'ব এখন মঠাল মই এতিয়ালৈকে খোৱাই নাই ইহঁতে পুৰা পেৰি দিছে এই গাইছ দেখছে না এনে গাইছ পুৰা পেৰি দিছে এই গাইছ মাংস এইটো পৰিছে কিহৰ মাংস মাংসটো কিহৰ খাই এই মাংসটো কিহৰ মাংসটো পাঠা ফাইনেলি আমি বিহাৰৰ খেতি আছোঁ তো ভাবছোঁ আমি বিহাৰৰ তেল চেল নিওঁ নেকি গাইছ কিন্তু মানে লাজ লাগিব সেইকাৰণে নিয়া নাওঁতে গাইছ আমি পাৰোঁ যদি কেতিয়াবা লাগি নিম নিবা কাৰণে অন্ধ খোৱাৰ কাৰণে ট্ৰাই কৰিম দে গাইছ তো গাইছ ভিডিঅ'টো যে এইখিনি আছিল তো আমি পাগলদিয়া ৰিজৰ্টত যাব খুজিছিলোঁ তো তাত মানে বন্ধ আছে তো অফ থকাৰ কাৰণে আমি কোবাৰলৈ আহিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব নকৰাসকলে প্লিজ ছাবস্ক্ৰাইব কৰক অতি সোনকালে আপোনাৰ লগত শ্বৰ্ট ফিল্ম এখন আহি আছে গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছোঁ বিদায় জয় অসম।